নমস্কাৰ জয় হিন্দ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাৰ্ট 2ৰ পৰা 60টা গুৰুত্বপূৰ্ণ MCQ এক্সপ্লেইনৰ সৈতে সলভ কৰা হ'ব। গতিকে 2027 বৰ্ষৰ HSLC এক্সামৰ কাৰণে এই ভিডিঅ'টো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ। 1 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়। ইয়াত অপশ্যন 4টা দিছে আৰু 4টা অপশ্যনৰ ভিতৰত কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় বুলি সুধিছে। সো গাখীৰৰ পৰা দৈ হোৱা মানে কি নতুন পদাৰ্থ উৎপন্ন হ'লে ৰাসায়নিক বিক্ৰিয়া হয় বা ৰাসায়নিক পৰিৱৰ্তন হয়। ওকে, গতিকে আমাৰ এই অপশ্যনটো নহ'ব। লুট মামৰে ধৰা মানে কি নতুন পদাৰ্থ উৎপন্ন হয়। বৰফ গলি যেতিয়া পানীলৈ ৰূপান্তৰিত হয়, বৰফ অৱস্থাটো পানীৰ যি মূল ধৰ্ম সেই একেই থাকে আৰু পানী অৱস্থাটো অৰ্থাৎ জলীয় অৱস্থাটো পানীৰ ধৰ্ম একে থাকে। অৰ্থাৎ বৰফ গলি পানীলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াত নতুন পদাৰ্থ উৎপন্ন নহয়। গতিকে বৰফ গলি পানীলৈ ৰূপান্তৰিত হোৱাটো ৰাসায়নিক বিক্ৰিয়া নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 2 নম্বৰ প্ৰশ্নত কি দিছে Fe2O3 প্লাছ টুৱাইছ Al এৰো Al2O3 প্লাছ টুৱাইছ Fe। এই বিক্ৰিয়াটো কিহৰ উদাহৰণ? এই বিক্ৰিয়াটো আমি চিনাক্তকৰণ কৰিব লাগিব যে এইটো কোনটো প্ৰকাৰৰ বিক্ৰিয়া। সো কি দিছে বিক্ৰিয়াটোত দিছে Fe2O3 প্লাছ টুৱাইছ Al অৰ্থাৎ আইৰণ অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া ঘটিছে। এলুমিনিয়ামৰ বিক্ৰিয়া ঘটাৰ ফলত এলুমিনিয়ামে কি কৰিছে আইৰণ অক্সাইডৰ পৰা আইৰণ অপসাৰিত কৰিছে। গতিকে এইটো কি বিক্ৰিয়া হ'ব? অপসৰণ বিক্ৰিয়া হ'ব। অপসৰণ বিক্ৰিয়া মানে কি আছিলে? যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাকে অপসৰণ বিক্ৰিয়া বোলে। গতিকে এই বিক্ৰিয়াটো হৈছে এটা অপসৰণ বিক্ৰিয়া। তেতিয়াহ'লে অপশ্যন আমাৰ কোনটো হ'ব? অপশ্যন ডি অপসৰণ বিক্ৰিয়া। 3 নম্বৰ প্ৰশ্নটোত কি দিছে মেগনেছিয়াম ফিতা এডাল বায়ুত দহন কৰিলে কেনে ৰঙৰ শিখাৰে জ্বলে। মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে কেনে ৰঙৰ শিখাৰে জ্বলে। মেগনেছিয়াম কি? মেগনেছিয়াম এবিধ সক্ৰিয় ধাতু। যেতিয়া মেগনেছিয়ামৰ ফিতাডাল বায়ুত দহন কৰা হয় তেতিয়া ই বগা উজ্জ্বল বৰণৰ পোহৰ উৎপন্ন কৰি জ্বলে। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? উজ্জ্বল বগা। অপশ্যন এ উজ্জ্বল বগা। 4 নম্বৰ প্ৰশ্নত কি দিছে শ্বসন প্ৰক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ অন্তৰ্গত? শ্বসন হ'ল কোষৰ ভিতৰত গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া। গতিকে শ্বসন প্ৰক্ৰিয়াত কি হয়? গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হয়। গতিকে শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কি বিক্ৰিয়া বুলি কোৱা হয়? শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো হ'ল এটা তাপবৰ্জী বিক্ৰিয়া। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ তাপবৰ্জী বিক্ৰিয়া। 5 নম্বৰ প্ৰশ্নত কি দিছে 5 নম্বৰ প্ৰশ্নত দিছে 2H2 প্লাছ O2 এৰো 2H2O এই বিক্ৰিয়াটো কিহৰ উদাহৰণ? এই সমীকৰণটোৱে কি বুজাইছে? হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি পানী উৎপন্ন হৈছে। অৰ্থাৎ ইয়াত দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইটো কোনটো প্ৰকাৰৰ বিক্ৰিয়া হ'ব? সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া নে অধক্ষেপণ বিক্ৰিয়া? সংযোজন বিক্ৰিয়া কি আছিলে? যি বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বোলে। গতিকে এইটো কি বিক্ৰিয়া হ'ব? সংযোজন বিক্ৰিয়া হ'ব। 6 নম্বৰ প্ৰশ্নত কি দিছে 6 নম্বৰ প্ৰশ্নত দিছে চৰ্বি বা তেলজাতীয় খাদ্যত চৰ্বিৰ দুৰ্গন্ধিতা ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? চৰ্বি বা তেলজাতীয় খাদ্যবস্তুবোৰ আচলতে কি হয়? যদি আমি মুক্ত বায়ুত ৰাখোঁ তেতিয়াহ'লে বায়ুত থকা অক্সিজেন সেই চৰ্বিজাতীয় বা তেলজাতীয় পদাৰ্থৰ লগত বিক্ৰিয়া কৰি দুৰ্গন্ধৰ সৃষ্টি কৰে আৰু সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? দুৰ্গন্ধিতা বুলি কোৱা হয়। সো দুৰ্গন্ধিতা ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগে? যাতে অক্সিজেন সেই তেল বা চৰ্বিজাতীয় পদাৰ্থৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে তাৰ কাৰণে আমি কি পদাৰ্থ ব্যৱহাৰ কৰোঁ? পানী ব্যৱহাৰ কৰোঁ নে এণ্টি অক্সিডেণ্ট ব্যৱহাৰ কৰোঁ নে এচিড ব্যৱহাৰ কৰোঁ নে ক্ষাৰক ব্যৱহাৰ কৰোঁ? কি ব্যৱহাৰ কৰোঁ? এণ্টি অক্সিডেণ্ট। ওকে, যি অক্সিজেনৰ লগত বিক্ৰিয়া হোৱাত বাধা দিয়ে। সো অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ।
নেক্সট 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নত কি দিছে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰাখিলে ছাই ৰঙৰ হৈ পৰে ই কিহৰ উদাহৰণ ইয়াত বিক্ৰিয়াকেইটা দিছে এ নম্বৰ দিছে তাপীয় বিযোজন বিদ্যুৎ বিযোজন সি নম্বৰ দিছে আলোক বিযোজন সংযোজন বিক্ৰিয়া সো এই বিক্রিয়াটোত কি হয় সিলভার ক্লোরাইড যেতিয়া সূর্যের পোহৰত ৰখা হয় তেতিয়া সিলভার ক্লোরাইডৰ বিয়োজন ঘটি সিলভার আৰু ক্লোরিন গ্যাস উৎপন্ন হয় এই বিক্রিয়াটো কিহৰ বাবে সংঘটিত হৈছে সূৰ্যৰ পোহৰৰ বাবে সূৰ্যৰ পোহৰৰ আন এটা নাম হ'ল আলোক গতিকে এইটো এটা কি বিক্রিয়া আলোক বিযোজন বিক্রিয়া অপশন হ'ব সি শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত কি দিছে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰাটো কোনটো সূত্ৰৰ ওপৰত আধাৰিত অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া ঘটে সেই ৰাসায়নিক বিক্ৰিয়াটোক শুদ্ধভাৱে অৰ্থ প্ৰকাশ কৰিবলৈ আমি ৰাসায়নিক সমীকৰণেৰে প্ৰকাশ কৰোঁ ৰাসায়নিক সমীকৰণ এটা তেতিয়াহে শুদ্ধ অৰ্থ প্ৰকাশ কৰিব যেতিয়া ৰাসায়নিক সমীকৰণটো সন্তুলিত অৱস্থাত থাকিব সো ৰাসায়নিক সমীকৰণটো সন্তুলন কৰিবলগীয়া হয় এতিয়া প্ৰশ্ন হ'ল ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিবলগীয়া হয় ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয় ভৰৰ সূত্ৰ অনুসৰি বা ভৰৰ নিত্যতা সূত্ৰ অনুসৰি কি হয় ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয় সেইবাবেই ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিবলগীয়া হয় সো ইয়াত কি দিছে ভৰৰ সংৰক্ষণৰ সূত্ৰ মতে শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ কাৰণে ডেল্টনৰ সূত্ৰৰ কাৰণে নে এভোগাড্ৰৰ সূত্ৰৰ কাৰণে সো শুদ্ধ উত্তৰটো হ'ব ভৰৰ সংৰক্ষণৰ সূত্ৰৰ কাৰণে 9 নম্বৰ প্ৰশ্ন দিছে ফেৰাছ সালফেট স্ফটিকৰ ৰং কি ফেৰাছ সালফেটৰ স্ফটিকৰ ৰং কি তোমালোক এটা পৰীক্ষা পাইছিলা কাৰ্যকলাপ পাইছিলা যে কপাৰ সালফেটৰ দ্ৰৱত লোহাৰ গজাল এটা সুমুৱাই থৈ দিলে দ্ৰৱৰ বৰণ কিয় সলনি হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা পাইছা সো কপাৰ সালফেটৰ দ্ৰৱত লোহাৰ গজাল এটা থৈ দিলে কি হয় অলপ সময় পিছত কপাৰ সালফেটৰ নীলা বৰণৰ সলনি হৈ পাতল সেউজীয়া বৰণৰ হৈ পৰে এই বিক্ৰিয়াত কি হয় আইৰনে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰি আইৰন সালফেট উৎপন্ন কৰে আৰু আইৰন সালফেট উৎপন্ন হোৱাৰ কাৰণেই দ্ৰৱৰ বৰণ পাতল সেউজীয়া হয় অৰ্থাৎ আইৰন সালফেটৰ বৰণ কেনেকুৱা সেউজীয়া গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি সেউজীয়া বৰণ 10 নম্বৰ প্ৰশ্নত কি দিছে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন আৰু কপাৰ প্লাছ ৱাটাৰ এই বিক্ৰিয়াত জাৰক পদাৰ্থ কোনটো এতিয়া আমি জানিব লাগিব জাৰক পদাৰ্থ মানে কি জাৰক পদাৰ্থ মানে হ'ল যিবোৰ পদাৰ্থই আনক অক্সিজেন দিয়ে সেই পদাৰ্থবোৰক জাৰক পদাৰ্থ বোলে গতিকে ইয়াত কি হৈছে এই বিক্ৰিয়াটোত কি হৈছে কপাৰ অক্সাইডে কি কৰিছে হাইড্ৰজেনক অক্সিজেন দিছে গতিকে কপাৰ অক্সাইডেই হৈছে জাৰক পদাৰ্থ সো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কপাৰ অক্সাইড 11 নম্বৰ প্ৰশ্ন কি দিছে ইয়াত লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ মাজত বিক্ৰিয়া ঘটিলে সৃষ্টি হোৱা অধক্ষেপৰ ৰং কি যেতিয়া লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ মাজত বিক্ৰিয়া ঘটে তেতিয়া লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন হয় ইয়াত উৎপন্ন হোৱা লেড আয়োডাইডটো হ'ল এটা অধক্ষেপ আৰু ইয়াৰ বৰণ হৈছে হালধীয়া গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হালধীয়া 12 নম্বৰ প্ৰশ্ন জিংক প্লাছ কপাৰ সালফেট জিংক সালফেট প্লাছ কপাৰ এই বিক্ৰিয়াত কি পৰ্যবেক্ষণ কৰা যায় যেতিয়া জিংক কপাৰ সালফেট দ্ৰৱৰ লগত বিক্ৰিয়া কৰে তেতিয়া বিক্ৰিয়া কৰাৰ ফলত জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় অৰ্থাৎ জিংকে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰে আৰু জিংক সালফেট উৎপন্ন কৰে জিংক সালফেট উৎপন্ন হোৱাৰ ফলত যি কপাৰ সালফেটৰ নীলা বৰণ আছিলে সেই নীলা বৰণ নাইকিয়া হৈ পৰে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্ৰৱটোৰ নীলা ৰং নাইকিয়া হয় 13 নম্বৰ প্ৰশ্ন ঘৰৰ বেৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো কি ঘৰৰ বেৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো কি ইয়াত দিছে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম ক্লৰাইড আমি ঘৰত ৰং কৰিবলৈ
এতিয়া বৰ্তমান ব্যৱহাৰ কৰা নহয়, কিন্তু আগতে কি কৰা হৈছিলে, ঘৰত ৰং কৰিবলৈ এটা পদাৰ্থ ব্যৱহাৰ কৰা হৈছিলে। সেই পদাৰ্থটো কি? চ' ৰং কৰিবলৈ, এতিয়া আমি ৰং কৰিম, পদাৰ্থটো দি পিনে ৰং কৰিম। চ' সেই পদাৰ্থটো হ'ল কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইডহে ঘৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয়। হয়তো তোমালোকৰ প্ৰশ্নটো এনেকুৱাও আহিব পাৰে যে কোনটো পদাৰ্থৰ দ্ৰৱ ঘৰৰ বেৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেতিয়া কিন্তু তোমালোকৰ উত্তৰটো সলনি হ'ব। তেতিয়া তোমালোকৰ উত্তৰটো হ'ব কেলছিয়াম অক্সাইড। কাৰণ কেলছিয়াম অক্সাইড পানীৰ লগত মিহলি কৰি দিলে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, আৰু তাৰ পিছতহে সেই কেলছিয়াম হাইড্ৰক্সাইড আমি ঘৰৰ বেৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰোঁ। চৈধ্য নম্বৰ প্ৰশ্ন, চূণশিলক তাপ দিলে কি উৎপন্ন হয়? চূণশিল, কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেট যেতিয়া উত্তপ্ত কৰা হয়, গৰম কৰা হয়, তেতিয়া কেলছিয়াম কাৰ্বনেট ভাঙি, অৰ্থাৎ কেলছিয়াম কাৰ্বনেটৰ বিযোজন ঘটি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। গতিকে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। অপশ্যন এ, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। 15 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত কি দিছে? পটেটো চিপছৰ পেকেটত জাৰণ ৰোধ কৰিবলৈ কোনটো গেছ ভৰাই ৰখা হয়? পটেটো চিপছ মানে তোমালোকে খাই পাইছা, চিপছৰ পেকেটকেইটা খাইছা, আংকল চিপছ আছে, অ'কে, সেইকেইটা কি আলুৰে তৈয়াৰী, পটেটোৰে তৈয়াৰী। চ' পটেটোৰে তৈয়াৰী এই চিপছৰ পেকেটবোৰত কি গেছ ভৰোৱা হয়? চ' জাৰণ নঘটিবৰ কাৰণে কোনটো গেছ ভৰোৱা হয়? অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড। কোনটো গেছ ভৰোৱা হয়? নাইট্ৰজেন। চ' এই চিপছৰ পেকেটত আমি যে দেখোঁ, চিপছৰ পেকেটত বায়ু, আমাৰ ভুল ধাৰণা যে চিপছৰ পেকেটত বায়ু ভৰাই থয়। বায়ু নহয়, আচলতে সেইবোৰ নাইট্ৰজেন গেছ। গতিকে চিপছৰ পেকেটত কোনটো গেছ ভৰোৱা হয়? চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয়। কিয় ভৰোৱা হয়? জাৰণ নঘটিবৰ কাৰণে। জাৰণ মানে কি? অক্সিজেনৰ লগত বিক্ৰিয়া, অক্সিজেন যোগ নহ'বৰ কাৰণে, অ'কে। এতিয়া আহা 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নত কি দিছে? মেংগানিজ অক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড কি দিব? মেংগানিজ ক্লৰাইড আৰু পানী আৰু ক্লৰিন, ইয়াত কোনটো পদাৰ্থ জাৰিত হৈছে? চ' ইয়াৰ মাজত বিক্ৰিয়া ঘটিছে, বিক্ৰিয়া ঘটি মেংগানিজ ক্লৰাইড, পানী আৰু ক্লৰিন গেছ উৎপন্ন হৈছে। ইয়াত কোনটো পদাৰ্থ জাৰিত হৈছে? তেতিয়াহ'লে আমি কি জানিব লাগিব? জাৰিত পদাৰ্থ কি? আমি কেতিয়া পদাৰ্থ এটা জাৰিত হোৱা বুলি কওঁ? যদি পদাৰ্থটোৱে অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়, তেতিয়াহ'লে সেই পদাৰ্থটো কি হয়? জাৰিত হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডৰ ক্ষেত্ৰত কি হৈছে চোৱা, হাইড্ৰক্লৰিক এচিড, এই হাইড্ৰক্লৰিকে কি হেৰুৱাইছে? হাইড্ৰজেন হেৰুৱাইছে আৰু চোৱা ক্লৰিন উৎপন্ন কৰিছে। গতিকে হাইড্ৰক্লৰিক এচিড হৈছে জাৰিত, অ'কে। জাৰিত মানে কি আছিলে? যদি কোনো পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়, তেতিয়াহ'লে সেই পদাৰ্থটো জাৰিত হয়। গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব? HCl, অ'কে। HCl কি হৈছে? জাৰিত হৈছে। অপশ্যন বি শুদ্ধ উত্তৰ, HCl। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ? ইয়াত দিছে প্ৰাকৃতিক গেছৰ দহন, শ্বসন, এচিড আৰু ক্ষাৰৰ বিক্ৰিয়া আৰু সালোক সংশ্লেষণ। চ' তাপগ্ৰাহী বিক্ৰিয়া মানে কি? যি বিক্ৰিয়াত শক্তি শোষিত হয়, সেই শক্তি হয়তো তাপৰ ৰূপত হ'ব পাৰে, পোহৰৰ ৰূপত হ'ব পাৰে, বিদ্যুতৰ ৰূপত হ'ব পাৰে। যি বিক্ৰিয়াতেই এই শক্তি শোষণ হয়, সেই বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। চ' প্ৰাকৃতিক গেছৰ দহন হ'লে কি হয়? তাপ উৎপন্ন হয়। গতিকে ই তাপগ্ৰাহী বিক্ৰিয়া নহয়। শ্বসন প্ৰক্ৰিয়াত কি হয়? কোষৰ ভিতৰত গ্লুকোজনো ভাঙি শক্তি উৎপন্ন হয়। গতিকে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া নহয়। এচিড আৰু ক্ষাৰৰ বিক্ৰিয়া যেতিয়া ঘটে, তেতিয়াও কি হয়? তাপ উৎপন্ন হয়। গতিকে এইটো তাপগ্ৰাহী বিক্ৰিয়া নহয়। সালোক সংশ্লেষণ বিক্ৰিয়াটো কি? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয়? সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি গ্লুকোজ উৎপন্ন হয়। গতিকে এই বিক্ৰিয়াত কি হৈছে? পোহৰ শক্তি শোষণ কৰিছে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সালোক সংশ্লেষণ।
18 নম্বৰ প্ৰশ্ন 18 নম্বৰ প্ৰশ্নত কি দিছে তলৰ কোনটো দ্বি-অপসৰণ বিক্ৰিয়া তলৰ কোনটো দ্বি-অপসৰণ বিক্ৰিয়া দ্বি-অপসৰণ বিক্ৰিয়া মানে কি আছিলে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে তেনে বিক্ৰিয়াক দ্বি-অপসৰণ বিক্ৰিয়া বোলে সো দ্বি-অপসৰণ বিক্ৰিয়া কোনটো অপশ্যনত ঘটিছে ইয়াত কি আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন কৰিছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে অৰ্থাৎ আমি যদি এই বিক্ৰিয়াটো বা ৰাসায়নিক সমীকৰণটো ভালকৈ চাওঁ সোডিয়াম সালফেটৰ পৰা সালফেট কলৈ আহিছে বেৰিয়ামৰ ওচৰলৈ আহিছে আৰু বেৰিয়াম ক্লোৰাইডৰ পৰা ক্লোৰাইড কলৈ আহিছে সোডিয়ামৰ ওচৰলৈ আহিছে গতিকে ইয়াত কি হৈছে আয়নৰ বিনিময় ঘটিছে আয়নৰ বিনিময় ঘটিলে এইটো এটা কি বিক্ৰিয়া হ'ব এইটো এটা দ্বি-অপসৰণ বিক্ৰিয়া সো শুদ্ধ উত্তৰটো অপশ্যন এ দ্বি-অপসৰণ বিক্ৰিয়া অপশ্যন বিটো কিয় নহ'ব অপশ্যন বিত কি হৈছে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে গতিকে এইটো এটা সংযোজন বিক্ৰিয়া এইটো নহয় তাৰপিছত অপশ্যন চিত কি হৈছে জিংক আৰু সালফিউৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটিছে বিক্ৰিয়া ঘটি জিংক সালফেট আৰু হাইড্ৰজেন উৎপন্ন হৈছে জিংক হাইড্ৰজেনতকৈ অধিক সক্ৰিয় জিংকে কি কৰিছে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন অপসাৰিত কৰিছে গতিকে এইটো এটা অপসৰণ বিক্ৰিয়া এইটো নহয় তাৰপিছত 2HO এৰ 2H2 প্লাছ O2 এইটো এটা কি বিক্ৰিয়া এই বিক্ৰিয়াটোত কি হৈছে পানীৰ অণু ভাঙি পিনে হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হৈছে গতিকে এইটো এটা বিযোজন বিক্ৰিয়া গতিকে শুদ্ধ উত্তৰটো আমাৰ কি অপশ্যন এ 19 নম্বৰ প্ৰশ্নত দিছে জিংকে লঘু সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে তলৰ কোনটো পৰিৱৰ্তন দেখা যায় জিংকে যেতিয়া লঘু সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এই হাইড্ৰজেন গেছ উৎপন্ন হোৱাৰ ফলত আমি কি দেখা পাম যে বিক্ৰিয়াটোৰ দ্ৰৱৰ পৰা কিছুমান বুৰবুৰণি উঠিছে অৰ্থাৎ হাইড্ৰজেন গেছ যি উৎপন্ন হৈছে সেই গেছ সেই তলৰ পৰা উঠি আহিছে গতিকে আমি বিক্ৰিয়াটোত কি পৰিৱৰ্তন দেখা পাম হাইড্ৰজেন গেছৰ বুৰবুৰণি অপশ্যন এ শুদ্ধ 20 নম্বৰ প্ৰশ্ন লুট মামৰ ধৰা পদাৰ্থটোৰ ৰাসায়নিক সংকেত কি অৰ্থাৎ মামৰটোৰ ৰাসায়নিক সংকেত কি মামৰটোৰ ৰাসায়নিক সংকেত হ'ব অপশ্যন বি Fe2O3XH2O ওকে অপশ্যন বি টো শুদ্ধ হ'ব এতিয়া সেকশন বি লৈ সেকশন বিত কি দিছে এছাৰশন ৰিজন বেছ MCQ সেকশন বি ইয়াতে আছে এছাৰশন ৰিজন বেছ MCQ উক্তি আৰু কাৰণ 21 নম্বৰ প্ৰশ্ন উক্তিত দিছে শ্বসন হৈছে এটা তাপবৰ্জী বিক্ৰিয়া কাৰণটো দিছে শ্বসন প্ৰক্ৰিয়াত গ্লুকোজ জাৰণ হৈ শক্তি নিৰ্গত হয় তে শ্বসন কি শ্বসন হৈছে গ্লুকোজ কোষৰ ভিতৰত গ্লুকোজ ভাঙি শক্তি উৎপন্ন হোৱা এটা বিক্ৰিয়া অৰ্থাৎ তাপবৰ্জী বিক্ৰিয়া শ্বসন প্ৰক্ৰিয়াত গ্লুকোজ জাৰণ হৈ শক্তি নিৰ্গত হয় তো এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা গতিকে আমাৰ অপশ্যন হ'ব এ অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা 22 নম্বৰ প্ৰশ্ন উক্তি এ কেলছিয়াম কাৰ্বনেটৰ বিয়োজন এটা তাপগ্ৰাহী বিক্ৰিয়া কাৰণ দিছে এই বিক্ৰিয়াত যৌগটো ভাঙিবলৈ তাপ শক্তিৰ প্ৰয়োজন হয় কেলছিয়াম কাৰ্বনেটক যেতিয়া আমি উত্তপ্ত কৰোঁ অৰ্থাৎ তাপ দিওঁ তেতিয়া কেলছিয়াম কাৰ্বনেট ভাঙি পিনে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় গতিকে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ both A and R true and R is the correct explanation 23 নম্বৰ প্ৰশ্ন উক্তি দিছে কপাৰে জিংক সালফেটৰ দ্ৰৱৰ পৰা জিংক অপসাৰিত কৰিব নোৱাৰে কপাৰে জিংক সালফেট দ্ৰৱৰ পৰা জিংক অপসাৰিত কৰিব নোৱাৰে কাৰণ দিছে কপাৰ জিংকতকৈ কম সক্ৰিয় ধাতু হয় কপাৰ জিংকতকৈ কম সক্ৰিয় সেই কাৰণেই কপাৰে জিংক সালফেটৰ দ্ৰৱৰ পৰা জিংক অপসাৰিত কৰিব নোৱাৰে গতিকে
উক্তি এৰ বাবে কাৰণ আৰ শুদ্ধ। এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বোথ এ এণ্ড আৰ ট্ৰু আৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন। 24 নম্বৰ প্ৰশ্ন, উক্তি দিছে পটেটো চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয়। কাৰণ দিছে নাইট্ৰজেন গেছে চিপছৰ চৰ্বি আৰু তেলৰ জাৰণ ৰোধ কৰে। উক্তি এৰ কাৰণে কাৰণ শুদ্ধ আৰু উক্তি এৰ কাৰণে কাৰণ আৰ শুদ্ধ। কাৰণ পটেটো চিপছত যিমান চিপছ আছে, চিপছৰ পেকেটত কি গেছ ভৰোৱা হয়? নাইট্ৰজেন গেছ ভৰোৱা হয়। নাইট্ৰজেনে কি কৰে? চিপছক অক্সিজেনৰ সংস্পৰ্শত আহিব নিদিয়ে। সেইকাৰণে কি হয়? সেই চিপছৰ অৰ্থাৎ তেলজাতীয় খাদ্যবস্তুৰ জাৰণ নঘটে। গতিকে অপশ্যন এ শুদ্ধ। 25 নম্বৰ প্ৰশ্ন, 25 নম্বৰ প্ৰশ্নত কি দিছে? উক্তি এ, লুথ মামৰ ধৰা এটা ৰেডক্স বিক্ৰিয়া। হয়, লুথ মামৰ ধৰাটো এটা ৰেডক্স বিক্ৰিয়া হয়। গতিকে উক্তি এ শুদ্ধ। এতিয়া কাৰণ আৰ শুদ্ধ হয় নে নহয় চোৱা। মামৰ ধৰা প্ৰক্ৰিয়াত লু বিজাৰিত হয়। বিজাৰিত হ'বলৈ হ'লে কি হ'ব লাগিব? এটা পদাৰ্থই হাইড্ৰজেন লাভ কৰিব লাগিব বা অক্সিজেন হেৰুৱাব লাগিব। কিন্তু লু অৰ্থাৎ আইৰণত অকল আইৰণহে থাকে, তাত বেলেগ মৌল নাথাকে। গতিকে আইৰণ বিজাৰিত নহয়। এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এ ট্ৰু বাট আৰ ইজ ফলছ। 26 নম্বৰ প্ৰশ্নত কি দিছে? উক্তি এ, চিলভাৰ ক্লৰাইড ক'লা ৰঙৰ বটলত ৰখা হয়। কাৰণ দিছে ই সূৰ্যৰ পোহৰৰ উপস্থিতিত আলোক বিয়োজন ঘটায়। চিলভাৰ ক্লৰাইড আমি পাইছোঁ যে চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত থ'লে কি হয়? চিলভাৰ ক্লৰাইডৰ বিযোজন ঘটি চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন হয়। সেইকাৰণে চিলভাৰ ক্লৰাইডত যাতে সূৰ্যৰ পোহৰ নপৰে, সেইকাৰণে কি কৰা হয়? চিলভাৰ ক্লৰাইডক ক'লা ৰঙৰ বটলত ভৰাই ৰখা হয়। গতিকে উক্তি এ শুদ্ধ, উক্তি আৰো শুদ্ধ আৰু আৰ উক্তি এৰ সঠিক ব্যাখ্যা। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বোথ এ এণ্ড আৰ ট্ৰু আৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন। 27 নম্বৰ কুৱেশ্যন, উক্তি এ দিছে কেলছিয়াম অক্সাইডৰ লগত পানীৰ বিক্ৰিয়াটো তাপগ্ৰাহী বিক্ৰিয়া। কেলছিয়াম অক্সাইডৰ লগত যেতিয়া পানী মিক্স কৰা হয় তেতিয়াহ'লে কি হয়? কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। লগতে কি উৎপন্ন হয়? তাপ উৎপন্ন হয়। গতিকে এই বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া নহয়। গতিকে অপশ্যন অৰ্থাৎ উক্তি এ শুদ্ধ নহয়, ভুল। কাৰণ আৰ দিছে এই বিক্ৰিয়াত বিকাৰটোৰ উষ্ণতা বৃদ্ধি পায়। এই বিক্ৰিয়াত বিকাৰটোৰ উষ্ণতা বৃদ্ধি পায়। হয়, যেতিয়া কেলছিয়াম অক্সাইড পানীৰ লগত মিহলি কৰা হয় তেতিয়া কি হয়? তাত তাপ উৎপন্ন হয়। তাপ উৎপন্ন হ'লে বিকাৰটোৰ উষ্ণতাও বৃদ্ধি হ'ব। গতিকে আৰ শুদ্ধ। এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। 28 নম্বৰ কুৱেশ্যন, উক্তি এ, ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা প্ৰয়োজন। কৈছে যে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা প্ৰয়োজন। এতিয়া কাৰণটো কি দিছে চোৱা। কাৰণ আৰ, ৰাসায়নিক বিক্ৰিয়াত পৰমাণুসমূহৰ সৃষ্টি বা ধ্বংস নহয়, অৰ্থাৎ ভৰৰ সংৰক্ষণৰ সূত্ৰ। হয়, উক্তি এও শুদ্ধ, ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা প্ৰয়োজন আৰু কাৰণ আৰ, ৰাসায়নিক বিক্ৰিয়াত পৰমাণুসমূহৰ সৃষ্টি বা ধ্বংস নহয়। গতিকে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা। এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন। 29 নম্বৰ কুৱেশ্যন, উক্তি এ, জিংক প্লাছ কপাৰ ছালফেট, জিংক ছালফেট প্লাছ কপাৰ এটা অপসৰণ বিক্ৰিয়া। হয়, জিংক কপাৰতকৈ অধিক সক্ৰিয়। জিংকে কপাৰ ছালফেট দ্ৰৱৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু কপাৰ উৎপন্ন কৰে, অৰ্থাৎ কপাৰক অপসাৰিত কৰে। গতিকে এই বিক্ৰিয়াটো এটা অপসৰণ বিক্ৰিয়া। উক্তি এ শুদ্ধ। কাৰণ আৰ, কাৰণ কি দিছে? জিংক কপাৰতকৈ অধিক সক্ৰিয়। অ'কে, জিংক কপাৰতকৈ অধিক সক্ৰিয়। হয়, উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু কাৰণ আৰ উক্তি এৰ সঠিক ব্যাখ্যা। এতেকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ।
30 নম্বৰ কুৱেশ্যন ইয়াত কি দিছে উক্তি এ দিছে প্ৰশমন বিক্ৰিয়া হৈছে এবিধ দ্বি অপসৰণ বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া হৈছে এবিধ দ্বি অপসৰণ বিক্ৰিয়া কাৰণ দিছে এই বিক্ৰিয়াত দুটা যৌগৰ মাজত আয়নৰ বিনিময় ঘটে প্ৰশমন বিক্রিয়া কি যি বিক্রিয়াত এসিডে ক্ষারকৰ আৰু ক্ষারকে এসিডৰ প্রভাব নাইকিয়া কৰে তেনে বিক্রিয়াক প্রশমন বিক্রিয়া বোলে এসিড হাইড্রোক্লোরিক এসিড HCl প্লাস ক্ষার কি হ'ব সোডিয়াম হাইড্রক্সাইড OH এতিয়া ইয়াৰ মাজত যদি বিক্রিয়া ঘটে তেতিয়া আয়নৰ বিনিময় হ'বনে ইয়াৰ লগত বিক্রিয়া ঘটিলে কি হ'ব সোডিয়াম ক্লোরাইড আৰু কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব H2O হয় আয়নৰ বিনিময় হৈছে গতিকে এই বিক্রিয়াটো এটা দ্বি অপসৰণ বিক্রিয়া বুলি আমি ক'ব পাৰোঁ কাৰণ দিছে এই বিক্রিয়াত দুটা যৌগৰ মাজত আয়নৰ বিনিময় ঘটে হয় আমি ইয়াত দেখিছোঁ যে ক্লোৰিন সোডিয়ামৰ ওচৰলৈ গৈছে আৰু OH কলৈ আহিছে হাইড্ৰোজেনৰ ওচৰলৈ আহিছে গতিকে ইয়াত আয়নৰ বিনিময় ঘটিছে এতেকে ই এটা কি দ্বি অপসৰণ বিক্রিয়া এতেকে অপশন এ both A and R true and R is the correct explanation ইয়াত দিছে 31 নম্বৰ কুৱেশ্যন দিছে স্তম্ভ এ আৰু স্তম্ভ বি মিলোৱা স্তম্ভ এৰ লগত স্তম্ভ বি মিলাব লাগে এইটো হৈছে স্তম্ভ এ আৰু এইটো হৈছে স্তম্ভ বি এতিয়া চোৱা সংযোজন বিক্ৰিয়া কোনটো হ'ব সংযোজন বিক্ৰিয়া কি আছিলে যি বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে কোনটো অপশ্যন বিত কোনটোত দুটা বিক্রিয়ক পদাৰ্থ লগ হৈ এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে অপশ্যন 2 পিৰ লগত কি হ'ব P2 ওকে P2 তাৰপিছত চোৱা বিয়োজন বিক্ৰিয়াত কি হয় এটা বিক্রিয়ক পদাৰ্থ ভাঙি দুটা বা তাতোধিক বিক্রিয়ক পদাৰ্থ উৎপন্ন কৰে আমি অপশ্যন 1ত দেখা পাইছোঁ যে ক্যালসিয়াম কাৰ্বনেট ভাঙি পিনে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে গতিকে কিউ হ'ব Q1 তাৰপিছত অপসৰণ বিক্রিয়া মানে কি যি বিক্রিয়াত এটা অধিক সক্রিয় মৌল এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে কোনটো অপশ্যনত আছে অপশ্যন 4 আছে জিংকে কপাৰ সালফেট দ্ৰৱৰ লগত বিক্রিয়া কৰিছে কপাৰ সালফেট দ্ৰৱৰ লগত বিক্রিয়া কৰি জিংক সালফেট উৎপন্ন কৰিছে আৰু কপাৰ অপসাৰিত কৰিছে গতিকে R হ'ব 4 R4 এটাকে S কি হ'ব 3 হ'ব ওকে S3 P2 Q1 R4 S3 P2 Q1 R4 S3 অপশ্যন এ আমাৰ শুদ্ধ 32 নম্বৰ কুৱেশ্যনত কি দিছে যৌগ আৰু সিহঁতৰ ৰং মিলোৱা দি দিছে ওকে যৌগ পি কপাৰ অক্সাইড আমি পাইছিলোঁ যে কপাৰ যেতিয়া উত্তপ্ত কৰা হয় তেতিয়া কপাৰে কি কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কোলা ৰঙৰ কপাৰ অক্সাইড উৎপন্ন কৰে গতিকে কপাৰ অক্সাইডৰ বৰণ কি হ'ব কোলা হ'ব কোলা ক'ত আছে অপশ্যন 2 P2 হ'ব কিউ চোৱা ফেৰাছ সালফেট আমি ক'ত পাইছিলোঁ যেতিয়া আইৰণ কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে আইৰণে কি কৰে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰে আৰু আইৰণ সালফেট উৎপন্ন কৰে আৰু নীলা ৰঙৰ কপাৰ সালফেট পাতল সেউজীয়া বৰণৰ হৈ পৰে অৰ্থাৎ আইৰণ সালফেটৰ বৰণ কি সেউজীয়া সেউজীয়া ৰং ক'ত আছে অপশ্যন 4 কি হ'ব Q4 তাৰপিছত আছে PbI2 lead আয়োডাইডৰ বৰণ কি হ'ব lead আয়োডাইডৰ বৰণ হালধীয়া lead আয়োডাইডৰ বৰণ কেনেকুৱা হালধীয়া R1 তাৰপিছত S কি হ'ব S হ'ব ছাই বৰণৰ গ্ৰে কালাৰ S3 ওকে P2 Q4 R1 S3 ওকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 33 নম্বৰ প্ৰশ্ন সাধাৰণ নাম অনুসৰি সাধাৰণ নাম আৰু ৰাসায়নিক সংকেত মিলোৱা ওকে সাধাৰণ নাম আৰু ৰাসায়নিক সংকেত আছে আমাক মিলাব লাগে সাধাৰণ নাম কুইক লাইম তাৰপিছত স্লেক লাইমষ্টোন ওকে কুইক লাইম হ'ল 33 নম্বৰ প্ৰশ্নত কি দিছে সাধাৰণ নাম আৰু ৰাসায়নিক সংকেত মিলোৱা ওকে কুইক লাইম মানে কি কুইক লাইম মানে হৈছে ক্যালসিয়াম অক্সাইড P2 হ'ব স্লেক লাইম
আৰু লাইমষ্টোন। স্লেক লাইম হৈছে কেলছিয়াম হাইড্ৰক্সাইড। চ' অপশ্যন কিউ হ'ব Q3। আৰু লাইমষ্টোন হৈছে কেলছিয়াম কাৰ্বনেট R1। চ' P2Q3R1 P2Q3R1 ক'ত আছে? অপশ্যন এত আছে P2Q3R1। 34 নম্বৰ কুৱেশ্যন কিছে গেছ আৰু তাৰ পৰীক্ষা মিলোৱা। অ'কে, চ' গেছ হাইড্ৰজেন, পি দিছে হাইড্ৰজেন আৰু বি স্তম্ভত কি দিছে? 1 চূণ পানী ঘোলা কৰে, পপ শব্দ কৰি জ্বলে, মুগা বৰণৰ ধোঁৱা উৎপন্ন হয়। অ'কে, চূণ পানী ঘোলা কৰে। চূণ পানী কোনে ঘোলা কৰে? কিউ, কাৰ্বন ডাই অক্সাইডে ঘোলা কৰে। গতিকে কিউ হ'ব Q1। হাইড্ৰজেন পপ শব্দ কৰি জ্বলে। অ'কে, চ' পি হ'ব অপশ্যন 2 P2 আৰু আৰ হ'ব নাইট্ৰজেন অক্সাইড মুগা বৰণৰ ধোঁৱা। চ' নাইট্ৰজেন অক্সাইডৰ বৰণ কেনেকুৱা? মুগা। চ' R3। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব P2Q1R3 অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। বিক্ৰিয়া আৰু শক্তিৰ প্ৰকাৰ মিলোৱা। এই স্তম্ভ দিছে শ্বসন, সালোকসংশ্লেষণ, বৰফ গলা, দহন। আৰু বি স্তম্ভ দিছে তাপগ্ৰাহী, তাপবৰ্জী। অ'কে, দুবাৰ তাপগ্ৰাহী, তাপবৰ্জী বিক্ৰিয়াবোৰ দিছে। চ' আমি চাব লাগিব ইয়াত শ্বসন বিক্ৰিয়াটো কি আছিলে? কোষৰ ভিতৰত গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হয়। গতিকে ই এটা তাপবৰ্জী বিক্ৰিয়া। চ' পি কি হ'ব? পি হ'ব P2। তাৰপিছত সালোকসংশ্লেষণত কি হয়? সূৰ্যৰ পোহৰ শক্তি গ্ৰহণ কৰি সালোকসংশ্লেষণ বিক্ৰিয়া সম্পন্ন হয়। গতিকে শক্তি শোষণ কৰে। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া। চ' কি হ'ব? Q1। তাৰপিছত বৰফ কেতিয়া গলিব? বৰফ যেতিয়া তাপ শক্তি শোষণ কৰিব তেতিয়া বৰফ গলে। চ' এইটো হ'ব R3। তাৰপিছত দহন যিকোনো বস্তু দহনৰ ফলত কি হয়? তাপ শক্তি উৎপন্ন হয়। গতিকে ই এটা তাপবৰ্জী বিক্ৰিয়া। গতিকে কি হ'ব? দহন হ'ব S4। চ' আমাৰ শুদ্ধ অপশ্যনটো হ'ব P2Q1R3S4 P2Q1R3S4 অপশ্যন এ শুদ্ধ। 36 নম্বৰ কুৱেশ্যন ধাতু আৰু ক্ষয় ভৱনৰ ৰং মিলোৱা। চ' স্তম্ভ এত আছে লো, কপাৰ আৰু চিলভাৰ। স্তম্ভ বিত আছে সেউজীয়া ৰং, ক'লা ৰং, ৰঙচুৱা মুগা। অ'কে, লো যেতিয়া ক্ষয় হ'বলৈ ধৰে তেতিয়া মামৰে ধৰে। মামৰৰ ৰং কেনেকুৱা? ৰঙচুৱা মুগা। অপশ্যন 3। চ' P3। কিউ, কপাৰ। তোমালোকৰ ঘৰত কপাৰৰ বস্তু আছে অৰ্থাৎ তামৰ বস্তু আছে। তামৰ বস্তুৰ ওপৰত কি পৰে? সেউজীয়া ৰঙৰ প্ৰলেপ পৰে, হয়নে? চ' কপাৰো যেতিয়া ক্ষয় হয় তেতিয়া কি হয়? সেউজীয়া ৰঙৰ হয়। চ' কি হ'ব? Q1। তাৰপিছত চিলভাৰ অৰ্থাৎ ৰূপ যেতিয়া ক্ষয় হয় সেইটো কি বৰণৰ হৈ পৰে? ক'লা ৰঙৰ হৈ পৰে। অ'কে, চ' ক'লা হ'ব চিলভাৰ R2। অ'কে, P3Q1R2 অপশ্যন এ শুদ্ধ P3Q1R2। 37 নম্বৰ কুৱেশ্যন ৰেডক্স ধাৰণা আৰু অৰ্থ মিলোৱা। অ'কে, ৰেডক্স ধাৰণা আৰু অৰ্থ মিলোৱা। চ' স্তম্ভ এত দিছে জাৰণ, বিজাৰক। স্তম্ভ বিত দিছে অক্সিজেন লাভ কৰা, অক্সিজেন হেৰুওৱা, অক্সিজেন প্ৰদান কৰা, অক্সিজেন গ্ৰহণ কৰা। গতিকে আমি জানিব লাগিব জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে। জাৰণ বিক্ৰিয়া কি? যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তাক জাৰণ বিক্ৰিয়া বোলে। আৰু বিজাৰণ বিক্ৰিয়া কি? যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তাক বিজাৰণ বিক্ৰিয়া বোলে। তাৰপিছত ইয়াত আছে জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থ। জাৰক পদাৰ্থ মানে কি? যি পদাৰ্থই অক্সিজেন দিয়ে তাক জাৰক পদাৰ্থ বোলে। আৰু বিজাৰক পদাৰ্থ কি? যি পদাৰ্থই অক্সিজেন লয় তাক বিজাৰক পদাৰ্থ বোলে। গতিকে ইয়াৰ পৰা আমি জাৰণ, বিজাৰণ, জাৰক আৰু বিজাৰক পদাৰ্থবোৰ বা জাৰণ কেতিয়া হয়, বিজাৰণ কেতিয়া হয়, বা জাৰক পদাৰ্থ আমি কেতিয়া কওঁ বা বিজাৰক পদাৰ্থ আমি কেতিয়া কওঁ সেইবোৰ আমি বাছি উলিয়াব লাগে।
পি দিছে জাৰণ, জাৰণ মানে কি অক্সিজেন লাভ কৰা, গতিকে পি হ'ব P1। অ'কে, কিউ বিজাৰণ, বিজাৰণ মানে কি অক্সিজেন হেৰুৱা, 2 নম্বৰতে আছে অক্সিজেন হেৰুৱা, গতিকে কিউ হ'ব 2। তাৰপিছত দিছে জাৰক, অক্সিজেন কি হয়, জাৰক পদাৰ্থ মানে কি, জাৰক পদাৰ্থ যি অক্সিজেন প্ৰদান কৰে, চ' আৰ হ'ব 3। আৰু বিজাৰক, বিজাৰক মানে কি যি অক্সিজেন গ্ৰহণ কৰে। অ'কে, চ' এছ হ'ব 4। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব P1, Q2, R3, S4, অপশ্যন এ শুদ্ধ। 38 নম্বৰ কুৱেশ্যন, 38 নম্বৰ কুৱেশ্যনত কি দিছে, চৰ্বিৰ দুৰ্গন্ধিতা ৰোধৰ উপায় মিলোৱা। অ'কে, স্তম্ভ এত দিছে এণ্টি অক্সিডেণ্ট, নাইট্ৰজেন, ফ্ৰিজত ৰখা, বায়ুমুক্ত পাত্ৰ। স্তম্ভ বিত দিয়া আছে বায়ু সোমাব নোৱাৰা পাত্ৰ, জাৰণ প্ৰতিৰোধক ৰাসায়নিক পদাৰ্থ, চিপছৰ পেকেটত ব্যৱহাৰ কৰা গেছ, উষ্ণতা কমাই জাৰণ লেহেমীয়া কৰা। অ'কে, ইয়াত কি আছে চোৱা, নাইট্ৰজেন, নাইট্ৰজেন ক'ত ব্যৱহাৰ হ'ব, চিপছৰ পেকেটত, চ' Q3। অ'কে, ফ্ৰিজত ৰখা, ফ্ৰিজত ৰাখিলে কি হ'ব, উষ্ণতা কমাই দিয়ে, হয়নে, চ' আৰ হ'ব R4। তাৰপিছত বায়ুমুক্ত পাত্ৰ, বায়ুমুক্ত পাত্ৰ মানে বায়ু সোমাব নোৱাৰা পাত্ৰ, চ' কি হ'ব S1। এণ্টি অক্সিডেণ্ট তেতিয়াহ'লে কি হ'ব, জাৰণ প্ৰতিৰোধক ৰাসায়নিক পদাৰ্থ, চ' P3। চৰি পি কি হ'ব, পি হ'ব P2। P2 Q3 R4, P2 Q3 R4 S1, চ' অপশ্যন বি শুদ্ধ। 39 নম্বৰ প্ৰশ্ন, অনুচ্ছেদ 1ত দিছে ছেকশ্যন ডিত কি দিছে, কেছ ষ্টাডি বেছ MCQ। অ'কে, 39 নম্বৰ কুৱেশ্যন, অনুচ্ছেদ 1, ৰামে ঘৰত ৰং কৰিবলৈ বজাৰৰ পৰা X নামৰ পদাৰ্থ আনি পানীত মিহলালে, পানীখিনি গৰম হৈ উঠিল, 2 দিন পিছত বেৰৰ ৰং উজ্জ্বল হৈ পৰিল। অৰ্থাৎ ৰামে বজাৰৰ পৰা কি পদাৰ্থ আনিলে, X নামৰ পদাৰ্থ আনিলে, তাৰপিছত সেই পদাৰ্থ আনি পিনে পানীৰ লগত মিহলাই ঘৰত ৰং কৰিলে, ৰং কৰাৰ 2 দিন পিছত ঘৰৰ বেৰখন উজ্জ্বল হৈ পৰিল। ইয়াত পদাৰ্থ X কি, পদাৰ্থ X কি হ'ব, আমি কি জানো, আগতে কি কৰিছিলে মানুহবোৰে, আগতে বজাৰৰ পৰা পোৰা চূণ কিনি আনিছিলে, পোৰা চূণ মানে কেলছিয়াম অক্সাইড বজাৰৰ পৰা কিনি আনে, তাৰপিছত পানীত ঘুলি পিনে তাৰপিছত কি কৰে, সেইটো ৰং হিচাপে বেৰত লগায়, হয়নে। অ'কে, গতিকে পদাৰ্থ X কি হ'ব, কেলছিয়াম অক্সাইড CaO, যাক অসমীয়াত কোৱা হয় পোৰা চূণ। 40 নম্বৰ প্ৰশ্ন, বেৰবোৰ উজ্জ্বল হোৱাৰ কাৰণ কি যৌগৰ সৃষ্টি। যেতিয়া কেলছিয়াম অক্সাইড পানীৰ লগত মিহলোৱা হয়, তেতিয়া কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। কেলছিয়াম হাইড্ৰক্সাইড যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে, তেতিয়া কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে। ৰামে কি কৰিছিল, ৰামে কেলছিয়াম অক্সাইড কিনি আনি পানীৰ লগত মিহলি কৰি কেলছিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিছিল, আৰু কেলছিয়াম হাইড্ৰক্সাইডেৰে ঘৰৰ বেৰবোৰ ৰং কৰিছিল। বায়ুত কি আছে, বায়ুত আছে কাৰ্বন ডাই অক্সাইড, কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে, আৰু কেলছিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ কাৰণেই বেৰবোৰ উজ্জ্বল বৰণৰ হৈ পৰে। চ' শুদ্ধ উত্তৰটো হ'ব, কোনটো যৌগৰ কাৰণে বেৰবোৰ উজ্জ্বল হৈ পৰে, কেলছিয়াম কাৰ্বনেট, অপশ্যন বি। 41 নম্বৰ প্ৰশ্ন, অনুচ্ছেদ 2, এখন পুৰণি লোহাৰ দলং লাহে লাহে মুগা ৰঙৰ প্ৰলেপ পৰি দুৰ্বল হৈ পৰিছে, এই প্ৰক্ৰিয়াটোক মামৰ ধৰা বোলে, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, মামৰ ধৰা বোলে। অ'কে, 41 নম্বৰ কুৱেশ্যনত দিছে মামৰ ধৰিবলৈ কি কি চৰ্তৰ প্ৰয়োজন, অৰ্থাৎ লোহাত মামৰ ধৰিব হ'লে কি কি পদাৰ্থ ওচৰত থাকিব লাগিব। চ' ইয়াত কোনটো হ'ব, অপশ্যন চি, বায়ু আৰু জলীয় বাষ্প। বায়ু আৰু জলীয় বাষ্পৰ প্ৰভাৱত কি হয়, লোহাত মামৰে ধৰে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি।
42 নম্বৰ কুৱেশ্যন, লোহাৰ ওপৰত জিংকৰ প্ৰলেপ দি মামৰ ধৰা ৰোধ কৰা প্ৰক্ৰিয়াক কি বোলে? লোহাৰ ওপৰত জিংকৰ প্ৰলেপ দি মামৰ ধৰা ৰোধ কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? গেলভেনাইজেশ্যন। অপশ্যন ডি, গেলভেনাইজেশ্যন। 43 নম্বৰ কুৱেশ্যন, অনুচ্ছেদ 3, এটা বিকাৰত পানী লৈ তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কৰা হ'ল। দুটা টেষ্ট টিউবত দুবিধ গেছ জমা হ'ল। কেথোডত কোনটো গেছ জমা হয়? অপশ্যন এ অক্সিজেন, অপশ্যন বি হাইড্ৰজেন, অপশ্যন চি নাইট্ৰজেন, অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰজেন গেছ। (44 নম্বৰ কুৱেশ্যন, কেথোড আৰু এনডত জমা হোৱা গেছৰ আয়তনৰ অনুপাত কিমান? যেতিয়া পানীৰ মাজেৰে বিদ্যুৎ চালিত কৰা হয় তেতিয়া পানীৰ অণু ভাঙি হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয়। পানীৰ অণুত হাইড্ৰজেন আৰু অক্সিজেনৰ পৰমাণুৰ সংখ্যা হ'ল হাইড্ৰজেনৰ পৰমাণু 2টা আৰু অক্সিজেনৰ পৰমাণু 1টা। অৰ্থাৎ পানীৰ অণু যদি ভাঙি হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় তেতিয়াহ'লে পানীৰ অণু ভাঙিলে 2টা হাইড্ৰজেনৰ পৰমাণু আৰু 1টা অক্সিজেনৰ পৰমাণু উৎপন্ন হয়। এতেকে হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হোৱা পৰিমাণটো হ'ব 2:1। ইয়াত আমাক কি সুধিছে? কেথোড আৰু এনডত জমা হোৱা গেছৰ আয়তনৰ অনুপাত কিমান? গতিকে কি হ'ব? কেথোডত হাইড্ৰজেন গেছ জমা হয় আৰু এনডত অক্সিজেন গেছ জমা হয়। গতিকে ইয়াৰ শুদ্ধ অনুপাতটো হ'ব অপশ্যন এ 2:1। অনুচ্ছেদ 4, অতিৰিক্ত ভোজনৰ ফলত ৰাহুলৰ পেটত এচিডিটি হৈছে আৰু বিষ অনুভৱ কৰিছে। ডাক্তৰে তেওঁক এণ্টাএচিড খাবলৈ দিলে। পাকস্থলীত কোনবিধ এচিড অতিৰিক্তভাৱে উৎপন্ন হোৱাৰ ফলত এনে হয়? আমাৰ পাকস্থলীত কি এচিড উৎপন্ন হয়? হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। গতিকে হাইড্ৰক্লৰিক এচিডৰ যদি পৰিমাণ বাঢ়ি যায় তেতিয়া আমাৰ কি হয়? পেটত জ্বলা পোৰা অনুভৱ হয়, অৰ্থাৎ আমাৰ পেটত এচিডিটি হয়। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰক্লৰিক এচিড। 46 নম্বৰ কুৱেশ্যন, এণ্টাএচিড আৰু পাকস্থলীৰ এচিডৰ মাজত কি বিক্ৰিয়া ঘটে? এণ্টাএচিডে কি কৰে? পাকস্থলীৰ যি অতিৰিক্ত এচিড সেই এচিডক প্ৰশমিত কৰে, অৰ্থাৎ তাৰ প্ৰভাৱ কমাই পেলায়। তো কি বিক্ৰিয়া হ'ব? প্ৰশমন বিক্ৰিয়া। অপশ্যন চি প্ৰশমন বিক্ৰিয়া। এতিয়া ছেকশ্যন ইলৈ আহা। ছেকশ্যন ইত দিছে এক্সপেৰিমেণ্ট বেছ MCQ, পৰীক্ষা ভিত্তিক প্ৰশ্ন। 47 নম্বৰ, দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল চেণ্ড পাউডাৰেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা হয় কিয়? দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতাডাল চেণ্ড পাউডাৰেৰে কিয় পৰিষ্কাৰ কৰিবলগীয়া হয়? ইয়াৰ উজ্জ্বলতা বঢ়াবলৈ, মেগনেছিয়াম সক্ৰিয় কৰিবলৈ, ইয়াৰ ওপৰত থকা মেগনেছিয়াম অক্সাইডৰ তৰপটো আঁতৰাবলৈ, ফিতাডালৰ উষ্ণতা বঢ়াবলৈ। শুদ্ধ অপশ্যনটো হৈছে ইয়াৰ ওপৰত থকা মেগনেছিয়াম অক্সাইডৰ তৰপটো আঁতৰাবলৈ। কাৰণ মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু। মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ প্ৰলেপ মেগনেছিয়াম ফিতাডালৰ চাৰিওফালে প্ৰস্তুত কৰে আৰু যি মেগনেছিয়াম অক্সাইডে এই মেগনেছিয়ামৰ ফিতাডাল দহন কৰাত বাধা দিয়ে। সেইবাবেই মেগনেছিয়ামৰ ফিতা এডাল দহন কৰাৰ আগতে আমি ইয়াৰ ওপৰত থকা মেগনেছিয়াম অক্সাইডৰ তৰপটো আঁতৰাব লগা হয়। 48 নম্বৰ কুৱেশ্যন, ফেৰাছ ছালফেটৰ স্ফটিক এটা পৰীক্ষানলীত লৈ গৰম কৰিলে কি পৰ্যবেক্ষণ কৰা যায়? পপ শব্দ কৰে, ছালফাৰ পোৰাৰ দৰে গোন্ধ ওলায়, বগা ধোঁৱা ওলায়, প্ৰচণ্ড পোহৰ ওলায়। চ' ফেৰাছ ছালফেটৰ স্ফটিক অৰ্থাৎ লৱণ যেতিয়া আমি উত্তপ্ত কৰিম তেতিয়া ফেৰাছ ছালফেটৰ বিয়োজন ঘটে আৰু বিয়োজন ঘটাৰ ফলত ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। সেই ছালফাৰ ডাই অক্সাইডৰ গোন্ধ কেনেদৰে? ছালফাৰ পোৰাৰ দৰে। চ' অপশ্যন বি শুদ্ধ উত্তৰ। 49 নম্বৰ কুৱেশ্যন, বেৰিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম ক্লৰাইড মিহলালে পৰীক্ষা নলটো চুই চালে কেনে অনুভৱ হয়?
যেতিয়া বেৰিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম ক্লৰাইড মিহলালে পৰীক্ষা নলটো চুই চালে কেনে অনুভৱ হয়? যেতিয়া দুটা পদাৰ্থ মিক্স হ'ব, মিক্স হোৱাৰ ফলত কি হ'ব? ৰাসায়নিক বিক্ৰিয়া ঘটিব। ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত কি হয়? কেতিয়াবা উষ্ণতাৰ পৰিৱৰ্তন হয়, হয় উষ্ণতা বাঢ়ে বা উষ্ণতা কমে। এই দুটা পদাৰ্থৰ বিক্ৰিয়াৰ ফলত কি হয়? উষ্ণতা কমে। গতিকে কি অনুভৱ কৰিম? পৰীক্ষা নলটো চুই চালে ঠাণ্ডা অনুভৱ কৰিম। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ঠাণ্ডা অনুভৱ হয়। 50 নম্বৰ প্ৰশ্ন, কপাৰ ছালফেটৰ নীলা দ্ৰৱত লোহাৰ গজাল ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰং কেনে হয়? আগতো পাই আহিছা, কপাৰ ছালফেটৰ দ্ৰৱত আমি যদি লোহাৰ গজাল সুমুৱাই থৈ দিওঁ, তেতিয়া লোহা আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটিব। লোহা অৰ্থাৎ আইৰণ কপাৰতকৈ অধিক সক্ৰিয়। আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব আৰু আইৰণ ছালফেট প্ৰস্তুত কৰে, যাৰ ফলত দ্ৰৱৰ নীলাবৰণ নাইকিয়া হৈ পাতল সেউজীয়া বৰণ উৎপন্ন হয়। গতিকে ইয়াত অপশ্যন এ দিছে পাতল সেউজীয়া বৰণ, বি ক'লা, চি ৰঙা, ডি হালধীয়া। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পাতল সেউজীয়া। 51 নম্বৰ কুৱেশ্যন, মেগনেছিয়াম ফিতা বায়ুত দহন কৰাৰ পিছত সৃষ্টি হোৱা ছাইখিনিৰ ৰং কি? মেগনেছিয়ামৰ ফিতা বায়ুত দহন কৰিলে যি ছাই সৃষ্টি হয় তাৰ ৰং কেনেকুৱা? তাৰ ৰং হ'ব বগা পাউডাৰ। মেগনেছিয়াম যেতিয়া বায়ুত দহন কৰা হয়, দহন কৰাৰ পাছত যি ছাই উৎপন্ন হয়, সেই ছাইৰ কালাৰ হ'ল বগা। সেই ছাইটো হ'ল মেগনেছিয়াম অক্সাইড। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বগা। 52 নম্বৰ কুৱেশ্যন, চিলভাৰ ব্ৰমাইডক সূৰ্যৰ পোহৰত ৰখা পৰীক্ষাটোৰ ব্যৱহাৰ ক'ত কৰা হয়? ৰঙীন ফটোগ্ৰাফীত, ক'লা বগা ফটোগ্ৰাফীত, এক্স-ৰেত, ৱেল্ডিঙত। তো শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি, ক'লা বগা ফটোগ্ৰাফীত। ছেকশ্যন এফ, ডায়েগ্ৰাম অবজাৰভেশ্যন বেছড MCQ। ডায়েগ্ৰাম অবজাৰভেশ্যন বেছড MCQ, পৰ্যবেক্ষণ ভিত্তিক প্ৰশ্ন। 53 নম্বৰ কুৱেশ্যন, এটা ফ্লাস্কত জিংকৰ টুকুৰা লৈ তাত লঘু ছালফিউৰিক এচিড দিয়া হ'ল। এটা গেছ নিৰ্গত হৈছে। নিৰ্গত হোৱা গেছটো কি? যেতিয়া এটা ফ্লাস্কত জিংকৰ টুকুৰা লৈ তাত লঘু ছালফিউৰিক এচিড যোগ কৰা হয়, লঘু ছালফিউৰিক এচিড আৰু জিংকৰ টুকুৰাৰ মাজত বিক্ৰিয়া ঘটে। অৰ্থাৎ লঘু ছালফিউৰিক এচিড আৰু ধাতু জিংকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। চ' ইয়াত কোনটো গেছ শুদ্ধ হ'ব? হাইড্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, হাইড্ৰজেন গেছ। 54 নম্বৰ প্ৰশ্ন, পৰ্যবেক্ষণ দিছে, লেড নাইট্ৰেটক এটা পৰীক্ষা নলীত গৰম কৰা হৈছে। নলীত সৃষ্টি হোৱা ধোঁৱাৰ ৰং কি? লেড নাইট্ৰেটক এটা পৰীক্ষা নলীত গৰম কৰা হৈছে। নলীত সৃষ্টি হোৱা ধোঁৱাৰ ৰং কি? লেড নাইট্ৰেট যেতিয়া গৰম কৰা হয়, তেতিয়া ইয়াৰ বিয়োজন ঘটি নাইট্ৰজেন অক্সাইড, নাইট্ৰজেন ট্ৰাই অক্সাইড গেছ উৎপন্ন হয়। চ' নাইট্ৰজেন অক্সাইড উৎপন্ন হোৱাৰ ফলত ইয়াৰ ৰংটো কেনেকুৱা হয়? অপশ্যন চি, মুগা ব্ৰাউন কালাৰৰ ধোঁৱা উৎপন্ন হয়। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 55 নম্বৰ কুৱেশ্যন, চিত্ৰ, এখন চীনামাটিৰ বাটিত চিলভাৰ ক্লৰাইড লৈ সূৰ্যৰ পোহৰত ৰখা হৈছে। ইয়াত কি প্ৰকাৰৰ বিক্ৰিয়া ঘটিব? অপশ্যন এ, তাপীয় বিযোজন, অপশ্যন বি, আলোক বিযোজন, অপশ্যন চি, সংযোজন বিক্ৰিয়া, অপশ্যন ডি, অপসৰণ বিক্ৰিয়া। চ' কি কৰা হয়? চিলভাৰ ক্লৰাইড যেতিয়া সূৰ্যৰ পোহৰত ৰখা হয়, তেতিয়া চিলভাৰ ক্লৰাইডৰ বিযোজন ঘটি চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন হয়। গতিকে এই বিক্ৰিয়াটো কাৰ দ্বাৰা হৈছে? পোহৰৰ দ্বাৰা হৈছে, অৰ্থাৎ আলোকৰ দ্বাৰা হৈছে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, আলোক বিযোজন। 56 নম্বৰ প্ৰশ্ন, পৰ্যবেক্ষণ দিছে, চূণ পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ প্ৰৱাহ কৰিলে কি দেখা যায়? চূণ পানী, কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেৰে কাৰ্বন ডাই অক্সাইড পঠিয়ালে কি দেখা যায়? চ' আমি কি জানো? চূণ পানীক কাৰ্বন ডাই অক্সাইডে ঘোলা কৰে। চ' অপশ্যন কি হ'ব? এ, পানীখিনি নীলা হয়, অপশ্যন বি, পানীখিনি ৰঙা হয়, কোনো পৰিৱৰ্তন নহয়,
অপশ্যন ডি পানীখিনি গাখীৰৰ দৰে ঘোলা হয়। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পানীখিনি গাখীৰৰ দৰে ঘোলা হয়। এই ঘোলা হোৱাৰ কাৰণ কি? কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন হয়। এই কেলছিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ ফলত চূণপানীৰ ৰং কি হয়? ঘোলা হয়। 57 নম্বৰ কুৱেশ্যন, চূণপানীৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ প্ৰৱাহ কৰিলে কি পৰিৱৰ্তন ঘটে? 57 নম্বৰ প্ৰশ্ন, চূণপানীৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ প্ৰৱাহ কৰিলে কি পৰিৱৰ্তন ঘটে? যেতিয়া চূণপানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ প্ৰৱাহ কৰা হয় তেতিয়া সেই চূণপানী ঘোলা হয় কেলছিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ বাবে। যেতিয়া অতিৰিক্ত কাৰ্বন ডাই অক্সাইড সেই চূণপানীৰ মাজেদি পঠোৱা হয় তেতিয়া পানী, কেলছিয়াম কাৰ্বনেট আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি কেলছিয়াম বাইকাৰ্বনেট উৎপন্ন হয় বা কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হয়। কেলছিয়াম বাইকাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেট পানীত দ্ৰৱণীয়, ফলত চূণপানী যি ঘোলা হৈছিলে সেই ঘোলা পৰিমাণটো নোহোৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ঘোলা ভাৱটো নোহোৱা হৈ পৰে। 58 নম্বৰ প্ৰশ্ন, পানীৰ বিদ্যুৎ বিশ্লেষণৰ সঁজুলিত দুটা পৰীক্ষানলী আবদ্ধ কৰা আছে, কোনটো মেৰুত গেছৰ আয়তন দুগুণ হ'ব? পানীৰ যেতিয়া বিদ্যুৎ বিশ্লেষণ কৰা হয় অৰ্থাৎ পানীৰ মাজেৰে যেতিয়া বিদ্যুৎ পঠোৱা হয় তেতিয়া পানীৰ অণুৰ বিয়োজন ঘটি হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয়। পানীৰ অণু এটা ভাঙিলে দুটা হাইড্ৰজেনৰ পৰমাণু এটা অক্সিজেনৰ পৰমাণু উৎপন্ন হয়, গতিকে হাইড্ৰজেন দুগুণ পৰিমাণে উৎপন্ন হ'ব। যেতিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ কৰা হয় তেতিয়া কেথোডত হাইড্ৰজেন গেছ জমা হয় আৰু এন'ডত অক্সিজেন গেছ জমা হয়, গতিকে কেথোডত জমা হোৱা হাইড্ৰজেন গেছৰ পৰিমাণ কিমান হ'ব? দুগুণ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কেথোড। 59 নম্বৰ কুৱেশ্যন, এখন চীনামাটিৰ বাটিত কপাৰৰ গুড়ি গৰম কৰা হ'ল। কপাৰৰ ওপৰত কি ৰঙৰ প্ৰলেপ পৰিব? যেতিয়া চীনামাটিৰ বাটিত কপাৰৰ গুড়ি লৈ পিনে গৰম কৰা হয় বায়ুত থকা অক্সিজেনৰ লগত কপাৰৰ বিক্ৰিয়া ঘটি কপাৰ অক্সাইড উৎপন্ন কৰে। অৰ্থাৎ কপাৰ প্লাছ অক্সিজেন যেতিয়া ইয়াক গৰম কৰা হয় তেতিয়া কি হ'ব? কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব আৰু বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে। এই কপাৰ অক্সাইডৰ বৰণ হ'ল ক'লা, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ক'লা। 60 নম্বৰ প্ৰশ্ন, ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলালে সৃষ্টি হোৱা অধক্ষেপৰ ৰং কি? যেতিয়া ছ'ডিয়াম ছালফেটৰ দ্ৰৱ আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলোৱা হয় সিহঁতৰ মাজত বিক্ৰিয়া ঘটে, বিক্ৰিয়াৰ ফলত এটা অধক্ষেপ উৎপন্ন হয়। সেই অধক্ষেপটোৰ বৰণ হ'ব বগা, গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ হালধীয়া, বি বগা, চি ক'লা, ডি নীলা। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি, বগা।